নমস্কাৰ আপোনালোকে চাই আছে টেকনোপকৰ ইউটিউব চেনেল আৰু জনাবলৈ লৈছো আজিৰ টেক নিউজ Oppo Find X series অহা 17 জুনত ইণ্ডিয়াত লঞ্চ হ'ব আৰু এই Find X সিৰিজত 65 watt ফাষ্ট চাৰ্জিং আৰু 120 Hz ডিসপ্লে ৰিফ্ৰেশ থাকিব কৰোনা ভাইৰাছৰ কাৰণে Amazonত এটা ডেডিকেটেড মাস্ক ষ্টৰ খুলিছে যত আপুনি বিভিন্ন ধৰণৰ মাস্ক যেনে কাপোৰৰ মাস্ক হওক বা N95 মাস্ক হওক সকলো ধৰণৰ মাস্ক আপোনালোকে পাব Realme ফালৰ পৰা এটা নিউজ আহিছে যে অতি সোনকালে Realme 55 ইঞ্চৰ স্মাৰ্ট টিভি ইণ্ডিয়া লঞ্চ কৰিব অলৰেডি Realme বহুত গিটা টিভি ইণ্ডিয়া লঞ্চ কৰিলে Huawei এটা নতুন স্মাৰ্ট ওৱাচ MS Fit Beep S আজিৰ পৰা লাইভ সেলত আহিলে এই স্মাৰ্ট ওৱাচটোৰ 40 ডেজৰ বেটাৰী বেকআপ থাকিব আৰু প্ৰাইস হ'ল ₹4999 HPA এবাৰ ইণ্ডিয়াত AMD প্ৰসেসৰ থকা Omen সিৰিজৰ ল্যাপটপ লঞ্চ কৰিব এই ল্যাপটপটোত আপোনাৰ 144 Hzৰ পৰা 300 Hz লৈকে স্ক্ৰিন ৰিফ্ৰেছ থাকিব আৰু এটা 4K ভেৰিয়েন্টটো আহিব যত আপোনাৰ 120 Hz স্ক্ৰিন ৰিফ্ৰেছ থাকিব BTS তো আজিকালি ট্ৰেন্ডত চলি আছে আৰু এটো K-pop বহুতে ভাল পায় আৰু তাৰে অনুসৰি এতিয়া Samsung এও BTS ৰ ভাৰ্চনৰ Galaxy S20 Plus এটা অহা জুলাই 9 তাৰিখে ইণ্ডিয়াত ৰিলিজ কৰিব iPad Air 4 যেটো Appleৰ নতুন iPad লঞ্চ হ'ব এটোত 11 ইঞ্চৰ ডিসপ্লে থাকিব আৰু ইয়াতে টাইপ সি পোৰ্ট থাকিব সাধাৰণতে Appleৰ iPadত বা iPhoneতে দেখক সকলোতে লাইটনিং পোৰ্ট থাকে কিন্তু এইবাৰ পোনপ্ৰথমৰ বাবে Apple iPadত লাইটনিং পোৰ্টৰ হলনি টাইপ সি পোৰ্ট ইউজ কৰিব তো গাইজ এই আছিল আজি টেক নিউজ আশা কৰিছো আপোনালোকে চাই ভাল পালে যদি ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ